ভাৰতৰ 5টা আটাইতকৈ পুৰণি আৰু প্ৰসিদ্ধ সেনা ৰেজিমেণ্ট। মাদ্ৰাজ ৰেজিমেণ্ট স্থাপনকাল 1750 চনৰ দশকত। ভাৰতৰ আটাইতকৈ পুৰণি পদাতিক ৰেজিমেণ্ট। বহু ঐতিহাসিক যুঁজত অংশগ্ৰহণ কৰিছে। পঞ্জাৱ ৰেজিমেণ্ট ভাৰতৰ আটাইতকৈ পুৰণি আঞ্চলিক পদাতিক ৰেজিমেণ্ট। সেনাৰ দ্বিতীয় পুৰণি ইউনিট হিচাপে জনাজাত। সাহস আৰু আত্মত্যাগৰ গাথাৰে ভৰা ইতিহাস। ৰাজপুতানা ৰাইফলছ ভাৰতৰ প্ৰথম ৰাইফল ৰেজিমেণ্ট। দ্ৰুতগামী আৰু গুপ্তচৰ আক্ৰমণৰ বাবে বিখ্যাত। ৰাজপুত যোদ্ধাসকলৰ বীৰত্বৰ প্ৰতীক। মাৰাঠা লাইট ইনফেণ্ট্ৰি স্থাপিত 1768 চনত। মূল মন্ত্ৰ ডিউটি অনাৰ কাৰেজ। দ্ৰুত আক্ৰমণ আৰু সাহসিকতাৰ বাবে বিখ্যাত। অসম ৰেজিমেণ্ট স্থাপিত 1941 চনত দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত। উত্তৰ পূব ভাৰতৰ নানা জনগোষ্ঠীৰ পৰা নিযুক্তি। 25টা বেটেলিয়ান আছে। মূল মন্ত্ৰ অসম বিক্ৰম অৰ্থাৎ অনন্য বীৰত্ব। আঞ্চলিক পৰিস্থিতিত যুদ্ধ, বিশেষকৈ জংঘল আৰু পাহাৰীয়া অঞ্চলত কাম কৰিবলৈ অভিজ্ঞ। আৰু এনেধৰণৰ তথ্যৰ বাবে আমাৰ চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।